আহি গ'ল মোৰ জোতা হেয়া চাওক খুলি আছো ৰ'ব আনবক্সিং কৰি আছো জোতাযোৰ কিন্তু বহুত বেছি লাইট ৱেইট হয় আৰু বেছি ওজন নাই মানে আৰু ভিতৰত এফালে কিবা কিবি সোমাই আছে অকণমান সেইখিনি উলিয়াই ল'ব লাগিব 8 নম্বৰ হ'বনে নহয় নাজানো দেই 8 নম্বৰ দি দিলোঁ আৰু অনলাইনত জোতা দিলে মানে এইটো দিগদাৰ আৰু চাইজটো যদি নিমিলে অ' বঢ়িয়া একদম জোখত হৈছে চাইজ মজা আৰু এপাত আছে এইফালে এটা সোমাই আছে জোতাযোৰৰ ওপৰত অকণমান ৰিভিউ দিবলৈ মই গৈ আছোঁ আৰু এইযোৰ চাওক জোতাযোৰ ইয়াৰ চ'লটো চাওক চ'লটো যথেষ্ট ডাঙৰ হয় আৰু ইয়াৰ মই বাৰু এইটো কালাৰ লৈছোঁ ইয়াৰ হোৱাইট কালাৰ আৰু এইটো চিলভাৰ অলপ বাকী জোতাযোৰ বহুত কমফৰ্ট আপোনালোকে বেছি প্ৰাইচ ৰেঞ্জত যদি যায় বা 3000 4000 5000 যিমান দামত যায় আৰু সিমানেই বেছি কমফৰ্ট পাব কিন্তু এই জোতাযোৰ এইটো প্ৰাইচ ৰেঞ্জৰ ভিতৰত মানে যথেষ্ট ভাল প্ৰায় আপোনালোকে চেগা জোতা প্ৰায় নিশ্চয় পিন্ধিছে চেগা জোতা নিপিন্ধাটো নাই চেগা জোৰতকৈ অলপমান হ'লেও মানে ভাল পাব আৰু যিহেতু অডিডাছৰ হয় গতিকে চেগাতকৈ অকণমান ভাল পাব আপোনালোকে আৰু খেলা ধূলা কৰিবৰ কাৰণে আপুনি ক্ৰিকেট খেলক বা ৰানিঙৰ কাৰণে সেই জোতাযোৰ আপুনি ব্যৱহাৰ কৰিব পাৰিব মানে আৰু মই সেইটো পাৰ্পজতে লৈছোঁ কাৰণ কেতিয়াবা ক'ৰবাত কিবা কিবি দৌৰ মাৰিব গ'লেও এই জোতাযোৰ কামত দিব আৰু বেছি দামী জোতা এফৰ্ড কৰিব নোৱাৰোঁ সেইকাৰণে এযোৰকে অৰ্ডাৰ দিলোঁ আৰু বাকী ইফালে চাওক মানে ধুনীয়া আৰু বেষ্ট পিন্ধিব পৰা বহুতে হয়তো এতিয়া ভাবিব যে ই জোতা এযোৰ ইমান লেভেল ফালি আছে ভিডিঅ' বনাই আছে কিন্তু চাওক আপোনালোকৰ কাৰণে এইযোৰ সাধাৰণ জোতা হ'ব পাৰে এনেকুৱা ব্ৰেণ্ডেড আডিডাছ নাইকি পুমা এইবিলাক জোতা আপোনালোকে হয়তো পিন্ধি থাকে কিন্তু মোৰ কাৰণে এইযোৰ একো জোতাই নহয় মোৰ কাৰণে এইযোৰ বহুত কিবা কিবি হয় এতিয়া মই সেইটো কি কিবা কিবি হয় সেইটো আপোনালোকক বুজাব নোৱাৰোঁ কিন্তু মোৰ জীৱনৰ এইযোৰ প্ৰথমযোৰ ব্ৰেণ্ডেড জোতা হয় আৰু যিযোৰ মই নিজৰ উপাৰ্জনেৰে কিনিছোঁ আৰু সঁচাকৈয়ে নিজৰ উপাৰ্জনেৰে কিবা এটা বস্তু লোৱা সমান সুখ আন ক'তো বিচাৰি নাপায় সেয়া যিসকলে নিজে উপাৰ্জন কৰি পিনি প্ৰথমবাৰলৈ কিবা এটা বস্তু ক্ৰয় কৰে তেওঁলোকে নিশ্চয় গম পায় আৰু এই সুখখিনি মই আপোনালোকৰ সৈতে ভগাই ল'ব বিচাৰিলোঁ আৰু সেইকাৰণে আচলতে আজি এই ভিডিঅ'টো মই বনালোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যদি বেয়া পাইছে তেতিয়াহ'লে সেইটো ক'ব বাকী জোতাযোৰ চেক কৰিব বিচাৰিলে মই ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ আপোনালোকক ক'লোৱে মই অলৰেডি গৈ পিনি চেক কৰিব আৰু বাকী আকৌ এটা লগ পাম নতুন ভিডিঅ'ৰ সৈতে আৰু পৰিকল্পনা কৰি আছোঁ আচলতে সেই পৰিকল্পনাৰ এটা ভাগ হৈছে জোতাযোৰ এই জোতাযোৰ লোৱাৰ এটা উদ্দেশ্য আছে মই সেইটো এতিয়া নকওঁ কিন্তু পিছত আপোনালোকক ক'ম আৰু সেই পৰিকল্পনাটো এতিয়া ৰিভিল কৰি নিদিওঁ সময় আহিব সময় আহিলে আপোনালোকে নিজে গম পাব আৰু অকণমান ডাঙৰ পৰিকল্পনাই হয় আৰু ৰুমত অকলে অকলে একদম আমনি লাগিছে সেইকাৰণে মই এতিয়া গৈ আছোঁ ৰাজলক্ষীৰ বাৰ্থডে খাবলৈ আজি ৰাজলক্ষীৰ বাৰ্থডে ৰাজলক্ষী মানে এই মই ৰুম লোৱা ভিডিঅ'টোত যে দেখিছিলে এই টিকটক বনাই আছিলে টিকটক নহয় চৰি ৰিলছ বনাই আছিলে যে ছোৱালীজনী তাইৰ বাৰ্থডে হয় মই বাৰু নাযাওঁ বুলি কৈছিলোঁ কিন্তু এতিয়া ছাৰপ্ৰাইজটো দিওঁগৈ আৰু তলাটো মাৰিব লাগিব তলাটো ল'বলৈ পাহৰিছোঁ তাৰ আগতে আৰু এটা কাম কৰিব আছে মোৰ বাইকখনৰ মানে হেডলাইটটো জ্বলা নাই কিবা এটা হ'ল এতিয়া প্ৰথমতে গেৰেজত গৈ পিনি লাইটটো ঠিক কৰাই লওঁ আহিছিলোঁ ওলাই যাবৰ কাৰণে কিন্তু আহি পিনি এটা বস্তু দেখি মোৰটো বেয়া হৈ থাকিলে এইটো চাওক কোনোবাই এইটো ভাঙি থৈ দিছে আৰু এইফালে নাম্বাৰ প্লেটৰ এই কভাৰটো এৰুৱাই পেলালে কোনোবাই এইটো জানি বুজি কৰিছে এতিয়া এইটোক মই এতিয়া কেনেকৈ বিচাৰি পাম বাকী চব ঠিকে আছে চব চাব লাগিব এতিয়া আৰু বা কি কৰিলে ঠিকান নাই মানে বাইকখন তলত থৈ পিনি মানুহটো ওপৰত থকা সেইকাৰণে এনেকুৱা হৈছে আৰু ইয়াত ওচৰতে CCTV লাগি আছে CCTV কেমেৰা ফুটেজ চেক কৰাব লাগিব আৰু আছে নাই তাকো নাজানো কিন্তু মই মালিকলৈ এতিয়া ফোন কৰিম এইফালে চাওক বাইকখন ছাইডত থৈ দিয়া থাকে ইমান ধুনীয়াকৈ আৰু যদি কোনোবাই কেনেবাকৈ খুন্দা মাৰে তেতিয়াহ'লে এই বস্তুটো
এই বস্তুটো বাৰু ভাঙিব ঠিক আছে, কিন্তু এই কভাৰটোতো এৰাব নোৱাৰে, এই কভাৰটো এৰাব নোৱাৰে কোনো জানি বুজি। এই কভাৰটো এনেই টক্কৰ খালে মানে নেৰে, এইটো জানি বুজি কোনোবাই এৰুৱাইছে। নহয়, কেতিয়াবা হৈ যায় মানে বেটেৰীটো ডাউন হৈ আছে। বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। মানে মই এতিয়া গৈ আছিলোঁ নগাহাটৰ পৰা ঘৰলৈ গৈ আছোঁ, কিন্তু মোৰ কি হ'ল হেডলাইটটো বেয়া হৈ থাকিলে। আজি এটা নতুন হেডলাইট লগাই আহিছিলোঁ, কিন্তু বেয়া হৈ থাকিলে চাওক। মই এতিয়া ইণ্ডিকেটৰটো লগাই পিনি ভিডিঅ'টো কৰিব লগা হৈছে, আৰু সম্পূৰ্ণ এন্ধাৰত মই এতিয়া ঘৰলৈ যাব লাগিব। কেনেকৈ বাইকখন চলাই যাওঁ মই এতিয়া বহুত চিন্তা হৈ গৈছে। ধাৰে মুধৰে আহি ফাইনেলি পালোহি ঘৰ।